প্ৰতি মাহে আমি এই এসএসসি দিৱসটো পালন কৰোঁ। ইয়াত যিকোনো এটা বিষয়ৰ ওপৰত আমাৰ আলোচনা কৰা হয়। আজি মূল বিষয় হৈছে আদৰ্শ। যেহেতু আমাৰ আজি সমাজত উশৃংখল পৰিৱেশ সৃষ্টি হৈছে, সেইকাৰণে আমাক কি কৈছে, আমাৰ যিহেতু সৰুৰ পৰা ল'ৰা ছোৱালীখিনিয়ে ডাঙৰলৈকে আমাৰ অংগনবাড়ী চেণ্টাৰৰ পৰা প্ৰতিটো বস্তু শিকি যায়। সেইকাৰণে আমাৰ অংগনবাড়ী চেণ্টাৰ এই প্ৰথম পদক্ষেপ হিচাপে আদৰ্শ দিছে। যিহেতু আমি এতিয়া ইয়াত দিয়া আছে, এয়া বেয়া নুশুনিবা, বেয়া নাচাবা, বেয়া কথা নকবা। যেহেতু আমাৰ ল'ৰা ছোৱালীবিলাকৰ মূল শিপাডাল হৈছে ঘৰখনেই। আমি ঘৰত যদি বেয়া কথা এটা কওঁ, তেতিয়া কি হ'ব, সেই ল'ৰা ছোৱালীটোৱে শিকিব। আৰু বেয়া ঠাইলৈ যদি যাওঁ, আমি বেয়া কাম যদি কৰোঁ, সেই ল'ৰা ছোৱালীবিলাকে শিকিব। সেইকাৰণে আমি কি ক'ব লাগিব, ল'ৰা ছোৱালীবিলাকক ঘৰত গালি গালাজৰ পৰা আৰম্ভ কৰি বেয়া কথা আমি ক'ব নালাগিব। যদি আমি ল'ৰা ছোৱালীকেইটাক ঘৰত গালি গালাজ কৰোঁ বা বেয়া কথা কওঁ, সেইখিনিয়ে তাহাঁতক প্ৰভাৱ পেলাব। সেইকাৰণে আমি এই আদৰ্শটো ল'বইছোঁ, যাতে এই আদৰ্শৰ পৰা আমাৰ অংগনবাড়ী চেণ্টাৰৰ পৰা যাতে ল'ৰা ছোৱালীখিনিয়ে শিকি পাছলৈ তাহাঁতৰ ভৱিষ্যতৰ কাৰণে এই বস্তুখিনি শিকি লয়। এইখিনিৰ ওপৰতে আজি আমি আলোচনা কৰিম। যাতে আপোনালোকক অনুৰোধ কৰিছোঁ, ঘৰত প্ৰতিটো ল'ৰা ছোৱালীক আমি যেনেকৈ দিছোঁ তেনেকৈ যাতে আপোনালোকে শিকোৱা মেলা কৰিব, কোনো বেয়া বস্তু চুবলৈ নিদিব। আজি যিহেতু যুৱ সমাজত উশৃংখল পৰিৱেশ হৈছে, সেইকাৰণে আমাৰ এই অংগনবাড়ী চেণ্টাৰৰ পৰা আমাৰ এইখিনি ক'বলৈ আমাক দিছে।